Hi, welcome to my YouTube channel. মই নীলাক্ষী মই আপোনালোকৰ ওচৰত আজি লৈ আহিছো how to wear Assamese মেখেলা চাদৰ আমি সকলোৱে গম পাওঁ মানে আমি অসমৰখিনি এটলিষ্ট গম পাওঁ সো মোৰ ফ্ৰেন্ড এজনী যোন বাহিৰত থাকে আউট অফ আসাম সো তাই মোক ৰিকুৱেষ্ট কৰিছিলে how to wear ভিডিওটো দিবলে সো আজি মই সেই কাৰণে হেতু ভিডিও দি আছো আৰু মই কিছুমান টিপস কওঁ সো বহুতে জানে সাগে যেতিয়া আমি মেখেলা চাদৰজোৰ পিন্ধু মেখেলাজোৰ পিন্ধাৰ আগতে পেটিকোটটো পিন্ধি মেলিয়ে পিন্ধাতে আমি মানে হিলজোৰ পিন্ধু শৰ্ট হাইট ছোৱালীৰ কাৰণে দেই মানে মোৰ হাইট বেছি নহয় সো মইতো হিল পিন্ধুৱে সেইবাবে কলো আৰু সেকেন্ডলি মেখেলাৰ যোনটো ফোল্ড থাকে একচুয়ালি তিনি ফোল্ড হলে ভাল লাগে হেতু কিন্তু কেতিয়াবা দুটা ফোল্ডও হয় সো হেতু ফোল্ডটো অলৰেডি মই হেনেকে ফোল্ড হিচাপতে মানে ধুই মেলি ফোল্ড হিচাপত কৰি আইৰন মাৰি তেনেকে থৈ দিও যাতে পিন্ধিবৰ কাৰণে ইজি হয় মোৰ যেতিয়া লাগে আৰু হেয়া হেনকা টিপস কিছুমান আপোনালোকে চাই লওক গম পাব আৰু কেনেকুৱা হৈছে মোক জনাব ইয়াতে মানে মই একদম এটা লুক অসমীয়া বুৱাৰী লুক এটা দিছো কিমানখিনি জাস্টিফাই কৰিছো আপোনালোকে মোক জনাব ধন্যবাদ থ্যাংক ইউ